যিসকল নতুন ইনভেষ্টৰ হয় তেওঁলোকৰ বেছিভাগৰ মনতে প্ৰশ্নটো আহে যে ডাইৰেক্ট শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিম নে মিউচুৱেল ফাণ্ডৰ সহায়ত ইনভেষ্ট কৰিম, ক'ত ইনভেষ্ট কৰাটো বেছি লাভজনক হ'ব, ক'ত ইনভেষ্ট কৰিলে বেছি বেটাৰ হ'ব। তো বলক আজিৰ এই ভিডিঅ'ত একদম সহজতে বুজিবলৈ চেষ্টা কৰিম যে আপোনাৰ কাৰণে আসলতে ক'ত ইনভেষ্ট কৰাটো বেছি বেটাৰ হ'ব, ডাইৰেক্ট শেয়াৰ মাৰ্কেট নে মিউচুৱেল ফাণ্ড। তাৰ আগতে বলক ভিডিঅ'টো আৰম্ভ কৰি লওঁ। তো নমস্কাৰ বন্ধুসকল, বিগ বুল ডিজিটেলৰ আৰু এটা নতুন ভিডিঅ'ত মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বলক আজিৰ এই ভিডিঅ'ত এনেকুৱা 5টা পেৰামিটাৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম যে আপোনাৰ কাৰণে আসলতে ক'ত ইনভেষ্ট কৰাটো বেছি বেটাৰ হ'ব, ডাইৰেক্ট শেয়াৰ মাৰ্কেট নে মিউচুৱেল ফাণ্ড। তো প্ৰথম বিষয়টো হৈছে সময়। মই আগতেও কৈছোঁ যে শেয়াৰ মাৰ্কেট আপোনাৰ কাৰণে তেতিয়াই বেটাৰ হ'ব যেতিয়া আপুনি ইয়াত ৰেগুলাৰলি টাইম দিব পাৰে। ডেইলি এটলিষ্ট 2-3 ঘণ্টা সময় আপুনি ইয়াত দিব লাগিব, তেতিয়াহে আপুনি বুজিব পাৰিব যে কোনটো শ্বেয়াৰ আপোনাৰ কাৰণে বেটাৰ হ'ব বা আপুনি কোনবোৰ শ্বেয়াৰত আপুনি ইনভেষ্ট কৰিব বিচাৰে। চাওক, ব্লাইণ্ডলি যি টি শ্বেয়াৰ আপুনি বাই কৰিলে সেইবোৰত মেক্সিমাম ক্ষেত্ৰত লছ হোৱাৰ চান্স থাকে। গতিকে আপুনি কোম্পানী এটাৰ বিষয়ে ভালকৈ জানি বুজি তাৰ পিছতহে সেই কোম্পানীৰ শ্বেয়াৰ বাই কৰিব, তেতিয়াহে আপুনি বুজিব পাৰিব যে কোনবোৰ কোম্পানীৰ শ্বেয়াৰ আপোনাৰ কাৰণে বেটাৰ হ'ব। গতিকে কোম্পানী এটাৰ বিষয়ে ভালকৈ জানি বুজি তাৰ পিছতহে আপুনি সেই কোম্পানীৰ শ্বেয়াৰ বাই কৰিব। তো সেইবোৰ কোম্পানীৰ বিষয়ে ভালকৈ জানিবলৈ বুজিবলৈ ডেইলি এটলিষ্ট আপুনি অকণমান সময় দিব লাগিব, তেতিয়াহে আপুনি বুজিব পাৰিব যে কোনবোৰ শ্বেয়াৰ আপোনাৰ কাৰণে বাই কৰাটো বেটাৰ হ'ব। আৰু শ্বেয়াৰ বাই কৰাৰ পিছতো আপুনি ট্ৰেক কৰি চাব লাগিব যে কোনবোৰ শ্বেয়াৰ আপুনি লং টাইমৰ কাৰণে হোল্ড কৰিব আৰু কোনবোৰ শ্বেয়াৰৰ পৰা আপুনি চেল কৰি ওলাই আহিব লাগিব। কাৰণ প্ৰায়ে দেখা যায় কিছুমান কোম্পানীত জেনুইন কাৰণত ফ্ৰড বা স্কেম ওলায়, গতিকে সেইবোৰ কোম্পানীৰ পৰা আপুনি ওলাই আহিব লাগিব, কাৰণ সেইবোৰ কোম্পানীৰ শ্বেয়াৰ প্ৰাইচ কমি যাব পাৰে। তো যদি আপুনি ভাবিছে যে আপোনাৰ পক্ষে এইবোৰ জানিবলৈ শিকিবলৈ সময় দিব নোৱাৰিব বা সময় দিলেও আপুনি বুজিব পৰা নাই যে কোনবোৰ শ্বেয়াৰত আপুনি ইনভেষ্ট কৰিব, তেতিয়াহ'লে আপোনাৰ কাৰণে বেষ্ট অপশ্যন হৈছে মিউচুৱেল ফাণ্ড। কাৰণ মিউচুৱেল ফাণ্ডত আপোনাৰ বাবে কাম কৰিবলৈ ফাণ্ড মেনেজাৰ থাকে যিসকল শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আপুনি আৰু মোতকৈ বহুত বেছি এক্সপাৰ্ট হয়। তেওঁলোকে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে প্ৰায় চব জানে বুলিয়ে ক'ব পাৰি। তো তেওঁলোকে কোনটো শ্বেয়াৰত ইনভেষ্ট কৰিলে ভাল হ'ব, কোনটো শ্বেয়াৰ চেল কৰি ওলাই আহিব লাগিব আৰু কোনবোৰ শ্বেয়াৰত ইনভেষ্ট কৰিলে বেছি ৰিটাৰ্ণ পাব পাৰে, সেই চব ডিচিশ্যন তেওঁলোকে ল'ব যিবোৰ নেকি আপুনি আৰু মোৰ পক্ষে কৰাটো পচিবল নহয়। ছেকেণ্ড পইণ্টটো হ'ল ৰিটাৰ্ণ ক'ত বেছি পাব। তো এইটো বস্তু আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। এটা চিম্পল এক্সাম্পলৰ সহায়ত কথাটো বুজিবলৈ চেষ্টা কৰোঁ। ধৰি লওক আপুনি অসমৰ পৰা কাৰ লৈ শ্বিলঙলৈ ফুৰিবলৈ যাব বিচাৰে। তো আপোনাৰ হাতত ধৰি ল'লোঁ দুটা অপশ্যন আছে। এটা হৈছে আপুনি নিজে কাৰ ড্ৰাইভ কৰি শ্বিলঙলৈ যাব। ছেকেণ্ড অপশ্যনটো হ'ল আপুনি কোনোবা এজন প্ৰফেশ্যনেল ড্ৰাইভাৰ লৈ বা এটা কেব বুক কৰি আপুনি শ্বিলঙলৈ যাব বিচাৰে। তো এই দুটা অপশ্যনৰ পৰা কোনটো অপশ্যন ফ'ল' কৰিলে আপুনি কম সময়ত শ্বিলঙলৈ যাব পাৰিব। তো এইটো ডিপেণ্ড কৰিব আপুনি কাৰ ড্ৰাইভ কৰাত কিমান এক্সপাৰ্ট হয় বা আপুনি কাৰ ড্ৰাইভ কৰাৰ আপোনাৰ কিমান এক্সপিৰিয়েঞ্চ আছে। যদি আপুনি কাৰ ড্ৰাইভ কৰাত বেছি এক্সপাৰ্ট নহয়, তেতিয়াহ'লে প্ৰফেশ্যনেল ড্ৰাইভাৰজনে আপোনাতকৈ আগত শ্বিলঙলৈ লৈ যাব পাৰিব। ঠিক তেনেকৈ যদি আপুনি ষ্টক মাৰ্কেটত বিগিনাৰ হয়, ভাল ষ্টক আপুনি পিক কৰিব নাজানে, তেতিয়াহ'লে মিউচুৱেল ফাণ্ডে আপোনাতকৈ বেছি ৰিটাৰ্ণ জেনেৰেট কৰি দিব পাৰে। লগতে আৰু এটা কথা মনত ৰাখিব যে ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডত কিন্তু ৰিটাৰ্ণ ফিক্সড নহয়। সেইটো ডিপেণ্ড কৰিব আপোনাৰ বা আপোনাৰ ফাণ্ড মেনেজাৰৰ ষ্টক পিকিঙৰ ওপৰত। থাৰ্ড পইণ্টটো হ'ল এক্সপাৰ্ট হ'ব লাগিব। চাওক, ষ্টক মাৰ্কেটৰ পৰা ৱেল্থ ক্ৰিয়েট কৰিবলৈ হ'লে আপুনি এক্সপাৰ্ট হ'বই লাগিব। যেনেকৈ মই আগতেই ক'লোঁ যে ডেইলি টাইম দিব লাগিব। ডেইলি যেতিয়া আপুনি অকণমান টাইম দিব, সেই বস্তুটোৱে আপোনাক এক্সপাৰ্ট বনাব। আপুনি যিকোনো কোম্পানীৰ এনুৱেল ৰিপৰ্ট পঢ়ি সেইবোৰ বুজি পাব লাগিব। লগতে আপুনি ফাইনেন্সিয়েল ৱৰ্ল্ডটো বুজিবলৈ চেষ্টা কৰিব লাগিব। লগতে পৃথিৱীৰ জিঅ' পলিটিকেল নিউজবোৰ ল'ব লাগিব, তেতিয়াহে আপুনি ষ্টক মাৰ্কেটত ভাল পাৰফৰ্ম কৰিব পাৰিব। তো ইয়াৰ মূলত হৈছে আপুনি ষ্টক মাৰ্কেটত ডেইলি ৰেগুলাৰলি আপুনি টাইম দিব লাগিব, তেতিয়াহে আপুনি অকণমান এক্সপাৰ্ট হ'ব পাৰিব। ফ'ৰ্থ পইণ্টটো হৈছে এক্সপেন্স, মানে খৰচ ক'ত বেছি হ'ব। ডাইৰেক্ট শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিলে মিউচুৱেল ফাণ্ডৰ তুলনাত কম এক্সপেন্স হয়, কম খৰচ দিব লাগে। কাৰণ মিউচুৱেল ফাণ্ডত যিহেতু আপোনাৰ হৈ ফাণ্ড মেনেজাৰে কাম কৰে, গতিকে ফাণ্ড মেনেজাৰক চেলাৰী হিচাপে এটা এমাউণ্ট দিব লাগে আৰু সেই এমাউণ্টটো আপোনাৰ ইনভেষ্টমেণ্টৰ পৰা এটা কমিশ্যন হিচাপে লোৱা হয় আৰু সেই কমিশ্যনটো 0.2%ৰ পৰা মেক্সিমাম 2%লৈ হ'ব পাৰে। ফিফথ পইণ্টটো হৈছে ৰিস্ক ফেক্টৰ। যিসকলে বেছি ৰিস্ক ল'ব নোখোজে, যিসকলে কম ৰিস্ক লৈ এটা এভাৰেজ ৰিটাৰ্ণ এক্সপেক্ট কৰে, তেওঁলোকৰ কাৰণে মিউচুৱেল ফাণ্ড বেটাৰ হয়। আৰু যিসকলে নিজে ৰিস্ক লৈ শিকিব বিচাৰে, তেওঁলোকে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে। তো এতিয়ালৈ যদি কনফিউজ হৈ আছে যে আপোনাৰ কাৰণে ক'ত ইনভেষ্ট কৰাটো বেটাৰ হ'ব, তেতিয়াহ'লে একদম সহজ কথাত কৈছোঁ, মোৰ মতে মাত্ৰ এক ধৰণৰ মানুহে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাটো বেটাৰ হয়। যিসকলে শ্বেয়াৰ মাৰ্কেটক প্ৰফেশ্যন হিচাপে বনাব বিচাৰে, যিসকল শ্বেয়াৰ মাৰ্কেটৰ প্ৰফেশ্যনেল হয় বা শ্বেয়াৰ মাৰ্কেটক নিজৰ প্ৰফেশ্যন বনাব বিচাৰে, তেওঁলোকে ডাইৰেক্ট শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে। আৰু বাকী যিসকল বেলেগ প্ৰফেশ্যনৰ হয়, যেনে টিচাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ বা বিজনেছমেন,
তেওঁলোকৰ কাৰণে অনলি মিউচুৱেল ফাণ্ড বেটাৰ হয় ইয়াত মই অনলি মিউচুৱেল ফাণ্ডৰ কথা যে ক'লোঁ কিয় ক'লোঁ জানেনে বাকী যিবিলাক ইনভেষ্টমেণ্ট প্লেন আছে যেনে FD RD PO ULIP সেইবোৰৰ সব টকা শ্বেয়াৰ মাৰ্কেটতে ইনভেষ্ট কৰে আৰু আপোনাক ৰিটাৰ্ণ দিয়ে 5ৰ পৰা ম্যাক্সিমাম 8% কিন্তু মিউচুৱেল ফাণ্ডে আপোনাক 12ৰ পৰা 20% লৈ আপোনাক ৰিটাৰ্ণ জেনাৰেট কৰি দিব পাৰে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ বেনিফিটবোৰ হৈছে আপুনি যিকোনো জব কৰিলেও আপুনি বেছি টাইম দিব নোৱাৰিলেও আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি এটা এভাৰেজ ৰিটাৰ্ণ আপুনি ল'ব পাৰে আৰু আপুনি একদম কম টকাৰেও আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্টিং ষ্টাৰ্ট কৰিব পাৰে মাত্ৰ 500 টকাৰ পৰা আপুনি ইনভেষ্টিং জাৰ্নি আপুনি মিউচুৱেল ফাণ্ডৰ সহায়ত ষ্টাৰ্ট কৰিব পাৰে তো গাইজ আশা কৰোঁ কথাখিনি আপোনাক ক্লিয়াৰলি বুজাব পাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তো প্লিজ এটা লাইক কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনাৰ মিছ নহয় আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগতো শ্বেয়াৰ কৰি দিব পাৰে যাতে তেওঁলোকো ফাইনেন্সিয়েলি অকণমান লিটাৰেট হ'ব পাৰে তো লগ পাম নেক্সট আৰু ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ভালে থাকক সুস্থ থাকক